হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি চেৰাপুঞ্জীৰ দ্বিতীয়টো দিন। কালি আমি চেৰাপুঞ্জীত থাকিলোঁ। শ্বিলঙৰ পৰা চেৰাপুঞ্জী অহা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু ৰাতি হ'ল। মানে গুগল মেপত চাই আহিছিলোঁ চেৰাপুঞ্জী, কিন্তু ক'ত ভৰাই দিলে আৰু একদম মানে গাঁৱলীয়া ৰাস্তা। না তাহাঁতৰ মানুহখিনি হিন্দী জানে ভালকৈ, না ইংলিছ ভালকৈ জানে। তো তেনেকৈ ৰাস্তা বিচাৰি থাকোঁতে বহুত দেৰি হ'ল। ৰাতি আমি 8টা মানত আহি পাইছোঁ চেৰাপুঞ্জী। আৰু ইয়াত ৰুম বিচাৰোঁতে বহুত দিগদাৰ হ'ল। মানে কালি ছেটাৰডে আছিলে, তো অসমৰ বেছিভাগ মানুহ ইয়াত ফুৰিব আহিছিলে। পুৰা ৰুম বুকিং, চব ৰুমে বুকিং। ইটো বিচাৰিছোঁ নাই। প্ৰায় আমি 1.5 ঘণ্টামান ৰুম বিচাৰিয়ে থাকিলোঁ, নাপালোঁ। কিন্তু লাষ্টত বেলেগৰ লগত শ্বেয়াৰ কৰিবলগীয়া হ'ল আৰু। কিন্তু সেইটো একদম ঘাটিয়া ৰুম। না পানী আছে, না কিবা খোৱাৰ ব্যৱস্থা আছে, নাই, একদমেই নাই। মানে আমি ৰুমত থাকিলোঁ, আকৌ ৰাতি বেলেগ ক'ৰবাত গৈ পিনে খাব লগা হ'ল। আৰু আজি ৰাতিপুৱা ওলাই আহিলোঁ 7 ছিষ্টাৰ ফলছলৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, 7 কিলোমিটাৰ নে কেই কিলোমিটাৰ? 4 কিলোমিটাৰ। তো এতিয়া আমি 7 ছিষ্টাৰ ফলছত গৈ আছোঁ। তো বলক গৈ থাকোঁ, আপোনালোকক আজি 7 ছিষ্টাৰ ফলছ দেখাম। আৰু এয়া চিন্তা, তো বলক আমি গৈ থাকোঁ আৰু এতিয়া। কালি ৰাতি কেনেকুৱা লাগিলে? কালি ৰাতি একো ক'ব নোৱাৰি আৰু, ন কমেণ্ট। কি ক'ম আৰু, ঠাণ্ডাত পূৰা বিচাৰি আছোঁ। আৰু চাব পাৰে পাহাৰ চাইডে পূৰা কুঁৱলী হৈ আছে। এইটো কুঁৱলী বুলি ক'ম নে মেঘ বুলি ক'ম? এই কিবা এটা কৈ দিম আৰু, কুঁৱলী। আমিতো কুঁৱলী বুলিয়ে জানো। আমি বলক 7 ছিষ্টাৰ ফলছ অভিমুখে। আৰু এয়া চাব পাৰে ডাঙৰ ফুটবল এটা। এয়া চিন্তাৰ কাৰণে মই লৈ যাম গুৱাহাটীলৈ। আমি এতিয়া 7 ছিষ্টাৰ ফলছ চাব গৈ আছোঁ, কিন্তু গুগল মেপে বেলেগ কয়, ইয়াৰ লোকেল মানুহবোৰে বেলেগ কয়। কাক বিশ্বাস কৰিম বাৰু? 1 কিলোমিটাৰ আহি পিনে বেয়া ৰাস্তা পাই গ'লোঁ। 7 ছিষ্টাৰ ফলছটো ইয়াৰ পৰা নাযায়, কিন্তু ইয়াত আমি গা ধুই লওঁ। মানে গা ধোৱা নাই ৰাতিপুৱা, তো ইয়াতে গা ধুই লওঁ। তাত মানে পানী নাছিলে, সেইকাৰণে গা নুধুলোঁ আৰু ইয়াতে গা ধুই লওঁ। গা ধুই পিনে ফ্ৰেছ হৈ পিনে যাম আৰু। উপায় নাই আৰু, এনেকৈ মেনেজ কৰিবলগা হৈছে। তো ফটাফট গা ধুই লওঁ, তাৰপৰা 7 ছিষ্টাৰ ফলছ অভিমুখে যাব লাগিব। মানে আজি গুৱাহাটীও ৰিটাৰ্ণ হ'ব লাগে, তো যিমান পাৰোঁ সোনকালে গৈ পিনে যামগৈ আৰু। তো আমি গা ধুই ল'লোঁ। এতিয়া গাটো অলপ হালকা লাগিছে, কিন্তু পানী বহুত ঠাণ্ডা। হ'লেও যেনে ধুলোঁ আৰু। তো এতিয়া আমি 7 ছিষ্টাৰ ফালে যাম আৰু। এয়া আৰু দুজনমান ল'ৰা আহিছিলে গুগল মেপ চাই ইয়ালৈ। মানে অকল তাহাঁতি অহা নাই, আৰু ইয়াৰ আগতো দুজন আহিছিলে। মানে 2টা বাইক আহিছিলে, টোটেল 4জন আহিছিলে। তাহাঁতকো গুগল মাতাই ইয়ালৈ লৈ আনিছিলে। এতিয়া আমি কৈ দিলোঁ আৰু ইয়াৰ পৰা নাযায়, তাৰ পৰা যায় বুলি। এতিয়া আমিও গৈ থাকোঁ তালৈ। অচিন্তা চলো। স্কুটি কিন্তু বহুত বোকা হৈ গ'ল। কালি মানে বোকা ৰাস্তা দি আমাক নিছিলেতো গুগল মাতাই, তো বোকা হৈ গ'ল। মালিকে ভাবিব ক'লৈ গৈছিলে বুলি। পূৰা কুঁৱলী। অলপ আগত ইয়াত পাহাৰখিনি দেখা পাইছিলে, কিন্তু এতিয়া দেখিয়ে পোৱা নাইগৈ। গাইজ, বৰষুণ মিহিকৈ দিব ধৰিছে। পূৰা ঠাণ্ডা লাগিছে। ইয়াত যিমানখিনি গাড়ী দেখা পাইছোঁ বা বাইক দেখা পাইছোঁ, প্ৰায়ভাগে অসমৰ পৰা অহা। আৰু এয়া চাব পাৰে আগফালে, একো দেখিয়ে পোৱা নাই, গাড়ী আহি আছে। পূৰা কুঁৱলী। গাইজ, আজি আমাৰ লাক বেয়া নেকি? আজি 7 ছিষ্টাৰ ফলছ দেখাব নোৱাৰিম চাগে। আপোনালোকক দেখাব নোৱাৰোঁ মানে কি, আমি নিজেই দেখি নাপাওঁ আজি। গাইজ, আমাৰ সাথ ধকা হৈ গয়া। পূৰা মেঘ হৈ গ'ল। হয় পৰে পূৰা মেঘ। 7 ছিষ্টাৰ ফলছ এই তলত থাকিলেগৈ, একো দেখিয়ে পোৱা নাই। কিয়া হগা। আমি এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব আৰু। ইয়াৰ পৰা আমি এতিয়া চিধা শ্বিলং যামগৈ। শ্বিলং য'ত ঘূৰিব পাৰি তাত ঘূৰিমগৈ। ইয়াত মানে পূৰা মেঘে আৱৰি ধৰি আছেগৈ। এয়া চাব পাৰে, একো দেখি পোৱা নাই তলত কি বা আছে। আজিৰ দিনটোতে তেনেকৈ হ'ব লাগেনে? ধেৎ তেৰিকা, বহুত আনলাকি। ইয়াৰ পৰাই মানে 7 ছিষ্টাৰ ফলছটো দেখা পাইছিলে, কিন্তু উপায় নাই আৰু, দেখাব নোৱাৰিলোঁ আপোনালোকক। পূৰা মেঘ হৈ আছে, এয়া চাব পাৰে। আৰু বৰষুণো দি আছে। ইয়াত তিতি গ'লোঁ অলপকৈ। এতিয়া দেৰি নকৰাকৈ যাব লাগে। ইয়াত ইমান মানুহ কিমান আশা কৰি আহিছিলে 7 ছিষ্টাৰ ফলছ দেখা পাম বুলি। ইয়াতে আমি চাহ খালোঁ। 5 টকীয়া পেকেটৰ দাম 10 টকা। তো আমি এতিয়া গৈ আছোঁ শ্বিলঙৰ অভিমুখে। ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰ।
আৰু চাইডে চাইডে পাহাৰ হ'ব লাগিছিলে কিন্তু ডাৱৰে ডাৱৰ হৈ আছে কিয় হোগা ইচ্ছা হোগাটো এই চবৰে পাছফালে অকল এখন গাড়ী দেখিছোঁ পিছফালে আৰু আহি আছে কিন্তু সেইখনক দেখা নাই আৰু আগফালে চব একো দেখা নাই আজিৰ দিনে বেয়া এইটো এটা ভিউ পইণ্ট আছিলে কিন্তু ভিউ পইণ্টৰ ভিউটো এতিয়া নাই ইমানেই কুঁৱলী গাইছ ইমান ঠাণ্ডাত আমি আনাৰস খাম এয়া চাহৰ লগত আৰু এয়া ভিউ চাব পাৰে পুৰা কুঁৱলী হৈ আছে একো দেখি পোৱা নাই আৰু ইয়াৰ পৰা উঠিলে ভিউ পইণ্ট পায় কিন্তু ইমান কুঁৱলী একো দেখি নাপাম তো নুঠো আৰু ওপৰলৈ এইটো চাইডে একদমেই বৰষুণ নাই তাত হ'লে পুৰা বৰষুণ কুঁৱলী একো দেখিয়ে পোৱা নাই ৰাস্তা কিন্তু ইয়াত হ'লে পুৰা ক্লিয়াৰ তো আমি এতিয়া ইয়াৰ পৰা যাম এলিফেণ্ট ফল কেমেৰাৰে ভালকৈ দেখাব পৰা নাই কিন্তু চকুৰে যিটো দেখি আছোঁ নহয় মানে ইণ্ডিয়াত আছোঁ নিচিনা লগা নাই এডোখৰ জেগা তো ফাইনেলি আমি এলিফেণ্ট ফলছ পাম আৰু এয়া লিখা আছে ৱেলকাম টু এলিফেণ্ট ফলছ তো এইটো ৰাস্তাদি যাব লাগিব তো গেটৰ পৰা সোমালোঁ এণ্ট্ৰি ফিজ ল'লে 100 দুজনৰ 200 তো চাওঁ ভিতৰত কি আছে 100 টকাটো অচুল হয়নে নহয় চাওঁ তো ব'লক স্কুটি ইয়াতে পাৰ্ক কৰিলোঁ এতিয়া ইয়াৰ পৰা যাম এলিফেণ্ট ফলছ আৰু ইয়াত পাৰ্ক আছে চাগে পাৰ্কতো সোমাম ফাৰ্ষ্টে এলিফেণ্ট ফলছ যাওঁ ব'লক এয়া চাব পাৰে মানুহৰ ভিৰ ইয়াত আপোনালোকে আহি পিনে ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত ফটো উঠিব পাৰিব ইয়াত চাওক ফটো তুলি আছে ইয়াতে মানে 3টা ফলছ আছে প্ৰথমটো এইটো ছেকেণ্ডটো তলত যাব লাগে আৰু থাৰ্ডটো তলত এইটো হৈছে প্ৰথমটো ৱাটাৰফল এতিয়া আমি গৈ আছোঁ দ্বিতীয়টো ৱাটাৰফলছৰ কাৰণে তললৈ যাব লাগে এইটো হৈছে দ্বিতীয়টো ৱাটাৰফলছ মানুহ কিন্তু বহুত আহিছে আৰু থাৰ্ডটো আছে একেবাৰে তলত প্ৰথমতে মই ভাবিছিলোঁ অকল এটা আছে বুলি আৰু ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ কিন্তু বহুত ডাঙৰচোন ফটোত যে দেখায় এইটোৱে হয় থাৰ্ড নম্বৰটো গুগল মেপত দেখুওৱা ফটোটো এইটোৱে হয় ৱা এইটো কি শ্বাহৰুখ খানৰ পোষ্ট নেকি তো এতিয়া আমি এলিফেণ্ট ফলছৰ পৰা যামগৈ আৰু এতিয়া আমি যাম কিবা লেগ আছে মোৰ মুখত নুফুটে তো তালৈ যাওঁ ये वाला भी सब आपने ही बनाया है वाह बहुत खतरा सुन ইয়াতে আহিলে আপোনালোকে এনে ধৰণৰ বস্তু কিনিব পাৰিব বহুত ধুনীয়া ধুনীয়াকৈ বনাই থোৱা আছে তো ইয়াৰ পৰা আমি এয়া হাঁহ লৈ ল'লোঁ 2টা 3টা তো গাইজ আমি শ্বিলং আহি পাওঁতে দেৰি হ'ল তো আজি ফুৰিব নাযাওঁ আৰু আকৌ বেলেগ কেতিয়াবা আহিম তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই